নমস্কাৰ সকলোলৈকে। মই জোনালী আজি আপোনালোকৰ মাজত এখন মিক্স পাটৰ চাদৰ কেনেকৈনো দহি বনাব পাৰি তাকে দেখাবলৈ ওলাইছোঁ। বলকচোন তেন্তে ভিডিঅ'টো মাজলৈ আগবাঢ়ো। আমি প্ৰথমতে এখন চাদৰৰ যেতিয়া আমি বেজি দি দহি গুঠিবলৈ লওঁ তেতিয়া আমি কি কৰিব লাগিব, চাদৰখনৰ আগটো প্ৰথমতে চিলাই ল'ব লাগিব। চিলাই লৈ আপোনাৰ তাতে এটা বেজি ল'ব লাগিব। বেজিটোৱে দি আপোনাৰ এইখিনি সূতাখিনি কাটি ল'ব লাগিব। আপোনালোকে কিমান ডাঙৰকৈ দিয়ে বা কিমান সৰুকৈ দিয়ে সেইটো আপোনালোকৰ লগত কথা। আপোনাৰ নিজৰ চইচ অনুসৰি দহিখিনি বনাব পাৰে। আপোনাৰ প্ৰথমতে কি কৰিব লাগিব, গোটেই চাদৰখনতে দহিখিনি বনাৰ কাৰণে চাদৰৰ সূতাখিনি কাটি ল'ব লাগিব। আৰু চাদৰৰ সূতাখিনি কাটি লোৱাৰ পিছত আমি ইয়াতে কি কৰিম, ধুনীয়াকৈ আপোনাক যেনেদৰে আমি সূতাৰ দহি বনাব খোজোঁ তেনেদৰে বনোৱাৰ কাৰণে তাৰ কালাৰৰ সূতা লৈ ল'ম। আপোনালোকে দেখিবলৈ পাইছে মই ইয়াতে এতিয়া দহি কাটি আছোঁ। দহি কাটিছোঁ আপোনাৰ ইয়াতে মুগা ৰঙৰ আৰু বটল গ্ৰীণ কালাৰ আছে। বটল গ্ৰীণ আপোনাৰ এই চাদৰখনত এটা কালাৰৰ সূতা দি পেলাই দহিটো বনোৱা কথা কৈছে, সেইটো কাৰণে মই বটল গ্ৰীণেদি দহিটো বনাই দিছোঁ। আপোনাৰ এতিয়া দেখিবলৈ পাইছে চাদৰৰ দহিটো সূতাখিনি ধুনীয়াকৈ বটল গ্ৰীণখিনি লৈছোঁ। লৈ আপোনালোকে গাঁঠিটো কেনেদৰে পকাইছোঁ নিশ্চয় ধৰিব পাৰিছে। ধুনীয়াকৈ আমাৰ এটা গাঁঠি দিলোঁ। নেক্সট গাঁঠিটো দুইখিনি সূতাৰ মাজলৈ আনি ধুনীয়াকৈ আমি সূতাৰৰ দুইটা ছাইড সমান কৰি কাটি দিছোঁ। আৰু এটা নেক্সট দহি বনাইছোঁ। নেক্সট দহিটোৰ একেধৰণেৰে বনাম। দেখিবলৈ পাইছে তেনেদৰে মই দহি গাঁঠিকেইটা দিছোঁ। মই আপোনালোকে ভালদৰে পৰাকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পাইছে। আকৌ মই এটা নেক্সট গাঁঠি দিবলৈ ওলাইছোঁ। নেক্সট গাঁঠিটো দেখিবলৈ পাইছে ইয়াতে মই কেনেদৰে গাঁঠিটো দিছোঁ। দেখিবলৈ পাইছে ধুনীয়াকৈ মই চাদৰৰ দহিখিনি আকৌ এটা দহি গুঠি দেখাই দিছোঁ আপোনালোকক। এনেদৰে মই সকলোখিনি দহি বনাই ল'ম, কাৰণ আপোনালোকক দেখুৱাৰ বাবে মই বহুতখিনি দহি কাটি দেখাই দিছোঁ। কাৰণ গোটেইখিনি এটা এটাকৈ কাটি দেখাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। সেইকাৰণে মই আপোনালোকক যিমান পাৰোঁ ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে ধুনীয়াকৈ লৈ লৈছোঁ। তাৰপিছতে আপোনাৰ তলেদি আনি গাঁঠিটো দি লৈছোঁ। আকৌ নেক্সট গাঁঠিটো একেধৰণেই দিম আৰু সেই গাঁঠিটো দুইখিনি সূতাৰ মাজলৈ আনিব লাগিব। আৰু দুইখিনি ধুনীয়াকৈ সমান কৰি আপোনাৰ এতিয়া আমাৰ দহিটো সমান কৰি কাটি দিব লাগিব। দেখিবলৈ পাইছে দহিটো ধুনীয়াকৈ কাটি দিছোঁ। আৰু আপোনাৰ আৰু এটা নেক্সট গাঁঠি দিবলৈ ওলাইছোঁ। দেখিবলৈ পাইছে দুইখিনি ধুনীয়াকৈ সমানকৈ ধৰি এইটো আকৌ আপোনাৰ তলেদি সূতাডাল ঘূৰাই আনিছোঁ। ঘূৰাই আনি আকৌ নেক্সট গাঁঠিটো একেধৰণে দিছোঁ। দি আপোনাৰ দুইখিনি সূতাৰ মাজলৈ আনি আপোনাৰ দহিটো ধুনীয়াকৈ কাটি দিছোঁ। এনেদৰে কাটিব লাগে। আপোনাৰ যিটো কালাৰৰ দহি বাটে সেইটো কালাৰৰ সূতাডাল দিলে ভাল হয়। কাৰণ এইটোৰ আপোনাৰ কাপোৰযোৰ হৈছে ডাৰ্ক পিংক। ডাৰ্ক পিংকেদি যদি আমাৰ সূতাডাল যিডাল দহি গঁঠাৰ কাৰণে সূতা দিছোঁ সেই সূতাডাল যদি ডাৰ্ক গ্ৰীণ দিওঁ তেতিয়া বটল গ্ৰীণৰ লগত কি হ'ব, আপোনাৰ সূতাডাল জিলিকি যাব। সেইবাবে আমি দহি গোঠাতে সদায় এটা লক্ষ্য কৰিব লাগে, যিটো কালাৰৰে সূতা দি দহি গুঠোঁ সেইটো কালাৰৰ সূতা দিয়ে আমি বেজি সূতাডালো মাৰিব লাগে। বেজি সূতাডালো যদি সেইটো দি মাৰোঁ আমাৰ ধুনীয়াকৈ দহিখিনি হৈ যায়, একে কালাৰৰ হৈ যায়, তেতিয়া তাৰমানে দেখিবলৈ ভাল হয়। এতিয়া দেখিবলৈ পাইছে আমাৰ চাদৰৰ দহিখিনি কটা হৈ গৈছে। আপোনাৰ ভিডিঅ'টো চাই কেনে পালে এটা কমেণ্ট কৰি জনাব বুলি আশা থাকিল। লগতে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পালে আজিলৈ বাই বাই।